ৰ'ব নাযাব এতিয়া মই দেখাম হালধিৰ ব্লগটো চ' হালধিৰ ব্লগখন চাবলৈ আপোনালোকে মোৰ চেনেলটো লাইক কৰিব শ্বেয়াৰ কৰিব এতিয়া আমি খাই আছোঁ চাহ সন্ধিয়া হৈছে মামীয়ে দি গৈছে চাহ আমি এতিয়া সন্ধিয়া হৈছে যেতিয়া আমি এতিয়া ৰেডি হ'ব লাগিব চ' মোৰ এয়া হ'ল মোৰ দিদা বুলি কওঁ আমি এওঁ আহিছে আমাক চাবলৈ মামাৰ ঘৰত আমি যেতিয়াই আহোঁ এওঁ আমাক চাবলৈ আহেই মানে সেইটো ঘৰৰ পৰা চ' এতিয়া আমি ৰেডি হ'ম আৰু মই হালধিৰ কাৰণে পিন্ধিম অভিয়াছলি য়েল্ল' মেখেলা চাদৰ চ' মেখেলা চাদৰটো এইটো কটনৰ হয় মই খুব ভাল পাওঁ এইটো কালাৰটো বিৰাট ব্ৰাইট আৰু এইটোৰ লগতে মই এটা হেভি এটা ইয়েৰিং পিন্ধিম আৰু মোৰ দিদাই চাই পেলাই কৈ আছে কি ইমান হেভি জুৱেলাৰী পিন্ধিবি কাণখন ছিঙিবলৈ পৰি যাব মোৰ সেই আপোনালোকে কওকচোন ইমান ডাঙৰ জুৱেলাৰী নিপিন্ধিলে আজিকালি ভাল লাগে নেকি এয়া হ'ল মোৰ ভণ্টিহঁত ইহঁতে এতিয়া ষ্ট্ৰেইটনিং কৰিব মই কিন্তু ইমান ষ্ট্ৰেইটনিং নকৰোঁ মোৰ ভণ্টি অকণ ষ্ট্ৰেইটনিংটো আজিকালি বেছিয়ে ব্যৱহাৰ কৰে টিনেজবিলাকে আজিকালি বহুত ষ্টাইল কৰে এইজনী চাওক আমাৰ ভণ্টি সুন্দৰ আজি এওঁ বহুত ধুনীয়া লাগি আছে কেনেকুৱা লাগি আছে ক'ব দেই কমেণ্টত মোৰ ভণ্টি কেনেকুৱা লাগি আছে কেনেকুৱা লাগিছো চবে মেহেন্দি ফাংচনত যাবলৈ একদম ৰেডি আমি ন মা ক'ত গ'ল মাকো ল'ব লাগিছিল হ'লো আমাৰ বদমাছ ভণ্টি মোৰ কাজিন যাব ইমান টাইম ক'লোঁ কিন্তু নাযায় বোলে মোৰ মা আহি গ'ল মাক এইটো য়েল্ল' শাৰী পিন্ধাই দিছোঁ আৰু মাক কৈছে পিন্ধি লোৱা সিহঁতক য়েল্ল' শাৰী এণ্ড ৰেড ব্লাউজ পিন্ধি পেলাই একদম পূৰা ৰেডি যাবলৈ আৰু এতিয়া হায়া কৰি আছে এয়া হ'ল প্ৰেজেণ্টটো আমি আজিয়ে দিম কাৰণ আজি অকণ পাৰ্চনেল হ'ব বস্তুটো কালি যদি দিওঁ গমেই নাপাব কোনে কোনটো বস্তু দিছে এতিয়া আমি যাবলৈ লৈছোঁ ব'লক যাওঁ হালধি ফাংচনলৈ এয়া হ'ল আমাৰ ব্ৰাইড তাইৰ লগৰ কেইজনীয়ে মিলি পেলাই তাইক মেহেন্দি লগাই আছে ফুল হেণ্ড মেহেন্দি লগাব দেখিব কেনেকুৱা লাগি আছে আমাৰ ব্ৰাইডজনীক ক'ব দেই কমেণ্টত প্লিজ ক'ব আৰু এয়া হ'ল মেহেন্দি কোন চবেই লগাব চাগে মেহেন্দি মইতো চাগে নলগাওঁ কাৰণ মই ইমান এটা ভাল নাপাওঁ বস্তুটো এয়া আমাৰ মায়ে গিফ্ট দিলে তাইক বহুত মানুহ আহিছে কিন্তু চবেই য়েল্ল' শাৰী আজিকালি গাঁৱতো মানে বহুত আৰু ষ্টাইল এয়া ভণ্টিজনীয়ে ডান্স কৰি আছে এজনী কাজিন এইজনী হ'ল তাইৰ ৰিয়েল ভণ্টি তাই পূৰা ডান্স জানে আৰু কথক ডান্সাৰ হয় ন ভাৰত নৃত্যম চ' তাই পূৰা ভালকৈ ডান্স কৰিব আৰু এতিয়া আহক আমি এনজয় কৰোঁ অকণ ডান্স এয়া হ'ল ভণ্টি ডান্স নিজৰ ভণ্টিহঁতে ডান্স কৰি আছে এয়া তাইৰ বেষ্ট ফ্ৰেণ্ডবিলাকে ডান্স কৰি আছে বেষ্ট ফ্ৰেণ্ডৰ ডান্স নহ'লেতো আৰু ডান্সেই মানে কি হালধি ফাংচনেই ভাল নালাগে আৰু মই অকণমান নিজৰ কমৰটো ঘূৰাই লওঁ কমৰটো ঘূৰাইয়ে আছোঁ মই উল্টা পুল্টা ডান্স অকণ কৰিম আৰু ডান্স নকৰিলে ভাল নালাগে ন বিয়াত আহিছোঁ কিবা কিবি ডান্স কৰিলেই হ'ল আৰু ইমান থৰি না কোনোবা কাৰোবাক চাই থাকে মই নিজকে অকণ দেখাই লৈছোঁ আৰু পিছফালেদি আগফালেদি দেখাবলৈ অকণ লাজ পাওঁ ন এয়া আমাৰ ভণ্টিহঁতৰ অকণ ডান্স আমাৰ ডান্স এয়া হ'ল ফটোগ্ৰাফী নহ'লেতো আৰু একো লাভেই নাই এই আমাৰ ফটোগ্ৰাফী ছেশ্যন চলি আছে চ' এয়া ডাঙৰ মানুহৰ লগত ব্ৰাইডজনীৰ ফটো ছেশ্যন চলিব অভিয়াছলি এইবিলাক স্মৃতিৰ কথা যদি চবৰে লগতে ফটো তোলাটো ইম্পৰ্টেণ্ট এতিয়া হ'ব গা ধোৱাৰ কাৰণে ইয়াত পিৰি চিৰি এইবিলাক চব ৰেডি কৰা হৈ গৈছে হালধি চালধি লগাই পেলাই গা চা ধুৱাই ন মই ইমান নাজানো এইবিলাক কিন্তু এইবিলাক কিবা কিবি কৰি থাকে এয়া আমাৰ মা এতিয়া আমি অকণ খাম ইহঁতৰ ঘৰতে খাম আৰু কি বনাইছে চাওঁগৈ ব'লক এই আগৰ মানুহে এইবিলাক আমাৰ ফটোগ্ৰাফাৰবিলাক খোৱাত বহিলেই আৰু এয়া বলক চাই আহোঁ কি খুৱাব মাছেই খুৱাব অভিয়াছলি এয়া হ'ল মাছ তৰকাৰী তাৰপিছত দালি চালি কিবা কিবি আছে এইবিলাক দি খাম আৰু ভাত এয়া হ'ল ভাতৰ কাঁহী জল্দি পটাপট কেইটামান খাই পেলাই আমি এতিয়া ঘৰলৈ যাব লাগে মামাৰ ঘৰলৈ এইটো হ'ল ইহঁতৰ লিভিং ৰুমটো ভালেই লাগিছে গাঁৱৰ হিচাপত ভাল বস্তু ৰাখিছে এইবিলাক চব গডৰেজ ইণ্টেৰিয়ৰৰ বস্তু দেই ভাল লাগিছে দেখিবলৈ এতিয়া মই ব্লগখন ভাবি আছোঁ মই ইয়াতে সামৰণি মাৰোঁ আৰু ফাইনেলি আমাৰ
মেহেন্দি হালদি চব ডান আৰু এতিয়া আমি ঘৰলৈ যাবলৈ ওলাইছোঁ মামাৰ তাত ইয়াতে আমি থাকিব নোৱাৰোঁ বহুত বেছি গেছ সেইকাৰণে আমাক থাকিব কৈছিলে কিন্তু থাকিবলৈ অকণমান মই পাণ খাই আছোঁ দেই সেইকাৰণে মই ক'বলৈ অকণ দিগদাৰ হৈ আছে চ' মোৰ ব্লগটো যদি আজি ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু আজিৰ কাৰণে গুড নাইট টাটা বাই বাই বাই